হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ পিকনিক খাবলৈ বুলি লগৰ এজনী ঘৰৰ ওচৰৰ পথাৰখনতে। আৰু আমি গোটেই 5জনী একেলগতে আহিছোঁ পিকনিক খাম বুলি। আৰু আমি গোটেইকেইজনী সৰুৰ পৰা একেলগতে পঢ়া, সেয়ে ভাবিলোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ, তাকে বোলো পিকনিক এটাকে খাওঁ নতুন বছৰ বুলি। আৰু এয়া দেখিছেনে, চাহৰ লগত খাবলৈ এয়া বনাই আছে। আৰু লগতে আমি ৰাবাব টেঙা, কমলা এইবিলাক চব লৈ গৈছিলোঁ। আৰু আমাৰ এয়া এতিয়া চাহ বাকিলে। আৰু দেখিছেনে প'ষ্ট দি আছে, মই ভিডিঅ' কৰি আছোঁ। আৰু আপোনালোকে বাৰু পিকনিক খাইছেনে জনাব দেই। আৰু এয়া চাহ আমি খাই ল'লোঁ। তাৰপিছতে আকৌ আমি ভাতৰ লগত খাবলৈ বুলি লৈ গৈছিলোঁ গাহৰি মাংস আৰু মাছ। আমাৰ লগৰ এজনীয়ে যিহেতু গাহৰি মাংস নাখায়, সেইবাবে তাইৰ কাৰণে মাছকে লৈ গৈছিলোঁ। আৰু এইফালে আলু পুৰি লৈছোঁ, লগতে এয়া গাহৰি মাংস বইল কৰি পেলানি পুৰি লৈছে। আৰু আধাখিনি আমি বনাই আছোঁ লাই শাকৰ লগত। গাহৰি মাংস পুৰা চালাড এয়া বনাই ল'লোঁ, পিঁয়াজ, ধনিয়া, নিমখ, আদা নহৰু এইবিলাক পেষ্ট দি পেলানি। আৰু এইফালে গাহৰি মাংস বনাবলৈ আৰম্ভ কৰিয়ে দিলোঁ। আৰু লাই শাকো কাটি ল'লোঁ, ধনিয়া কাটি ল'লোঁ, আৰু মছলা চছলা দি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। ইয়াৰ পাছতে আকৌ লাই শাকখিনি ধুনীয়াকৈ কুটি মাংসখিনি দি ধুনীয়াকৈ গ্ৰেভি এটা বনাই ল'লোঁ। মাছৰ জোলো বনালোঁ আৰু জ্বলা ভাজি বনালোঁ বেঙেনাৰ লগত, লগতে আলু, বেঙেনা, বিলাহী পিটিকা বনালোঁ। এনেকৈয়ে গোটেইকেইজনীয়ে মিলি বহুত দিনৰ মূৰত একেলগতে খালোঁ। আৰু ভিডিঅ'টো ইমানেই, যদি ভাল লাগে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই।